নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহাগৰ 1 তাৰিখ, গতিকে ৰংগযাত্ৰা নাট্য পৰিষদৰ আজি অন্তিমখন নাটক চাবলৈ আহিলোঁ। নাটকখনৰ এটা ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। এয়া দেখিছেনে, নৃত্য নাটিকাত প্ৰায়ভাগ যাত্ৰা পাৰ্টি দেখিবলৈ পোৱা যায় যে যিখিনি নৃত্য নাটিকা চলে সেইখিনিৰ ভইচটো ৰেকৰ্ড কৰি পেলাই ৰেকৰ্ড বজায়। কিন্তু এই ৰংগযাত্ৰা নাট্য পৰিষদৰ এটা বিশেষত্ব আছে, কাৰণ মঞ্চত অভিনয় কৰা নৃত্য নাটিকা কৰা যিখিনি নৃত্য নাটিকাৰ মাজত অভিনয় থাকে সেইখিনিৰ ভইচটো ৰংগযাত্ৰা নাট্য পৰিষদৰ মালিক বুলিয়ে ক'ব লাগিব। তেওঁ নিজে দিয়ে আৰু তেওঁ সহযোগ কৰে কাব্যশ্ৰীয়ে, তেওঁলোকৰ নাট্য দলৰে এজনী অভিনেত্ৰী। তেওঁলোকে ইমান ধুনীয়াকৈ ভইচটো দিয়ে, দেখিছেনে আপোনালোকে। মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। তাকে মই ভাবিলোঁ মইনো অকলে কিয় চাওঁ, আপোনালোককো অলপ দেখুৱাওঁ। আপোনালোকে চাই থাককচোন, কেনেকৈ দিয়ে। ইমান সুন্দৰ প্ৰতিভা দীপক দা, তেওঁৰ নাম হৈছে দীপক দা। তেওঁৰ বহু প্ৰতিভাৰ গৰাকী হয়। একেলগে 2-3টা মাত ওলোৱাটো সম্ভৱ নহয়, হয়তো কিছুমানে পাৰে কিন্তু 90% নোৱাৰে মাজতে। সেইটো কাৰণে মই ভাবিলোঁ অলপ ভিডিঅ' কৰি আপোনালোককো দেখুৱাওঁ। আৰু আপোনালোকে চাই থাককচোন, নৃত্য নাটিকাৰ মাজতে যিখিনি অভিনয় চলি থাকে সেইখিনিৰ ভইচটো কেনে হয়। অকলে কত পদুমৰ চাপিলা একেই চাউলিতে পাহি কৰি পৰা তেনেই লাজ কুৰিয়াৰ নেপালো। লেগেৰা খাই এয়া মই তহঁতৰ আগত তুমি সকলোবোৰ কথা গম পালা, কিন্তু তুমি এইবোৰ কথা দেউতাৰ আগত নকলা তই কাৰ লগত বিহু নাচিছ? তই কাৰ লগত বিহু নাচিছ? তই কাৰ লগত মিলা পিছা কৰিছ? এই চাল চিঙা ভিকহৰ লগত। তই সৰুতে মৰি নগলি কিয়? খোলা দেউ চুপ থাক দিলা দলপু। মোক খোলা দেউ বুলি মাতিবলৈ তোৰ অকণো লাজ লগা নাই? এবাৰ জ্বলে এবাৰ নুমাই, এবাৰ জ্বলে এবাৰ নুমাই, এবাৰ
মাকৰ কথা মতে দেউতাক মাকে চাই দিয়া ল'ৰাৰ লগত বিয়া হয় হা